চাকৰি পোৱা আশা নাই আৰু চাকৰি আশা বাদেই দিছোঁ। এতিয়া সৰু সুৰা ব্যৱসায় আৰম্ভ কৰি দিছোঁ। এই ফাৰ্মখন বন্ধ হৈ আছিল বহুত দিন, পোৱালি ছোৱালী সোমোৱা নাছিলোঁ, এখন ব্ৰইলাৰ ফাৰ্ম। এতিয়া আকৌ ষ্টাৰ্ট কৰিছোঁ। ইফালে আজি এসপ্তাহমান হৈছে ইয়াত পোৱালি ভৰাইছোঁ, 150 পোৱালি। এইখিনি এসপ্তাহ হৈছে ভৰোৱা। চাকৰি আশা বাদ দি এইবোৰ ব্যৱসায়হে কৰিব লাগিব। বাদ দিছোঁ এইবোৰ চাকৰি, আৰু আজি ইফালে ভৰাইছোঁ। আজিখিনি পেপাৰত ৰাখিছোঁ, আৰু এইখিনি ফলিয়াত ৰাখিছোঁ। এইখিনি এসপ্তাহ হৈছে। এই 3rd গ্ৰেড 4th গ্ৰেডত চাকৰি পাম বুলি ভাবিছিলোঁ, যিহে কাট অফ মাৰ্কো নাই চাকৰি। এনেকৈ হ'লে আমিবোৰে চাকৰি নাপাওঁ, সেইকাৰণে বাদ দিছোঁ চাকৰি। এইবোৰে কৰি খাব লাগিব। ইহঁতৰ এসপ্তাহ হৈ গ'ল, ইহঁতক ফলিয়াৰ ওপৰতে ৰাখিব পৰা হৈছে। এতিয়া ফলিয়াৰ ওপৰতে ৰাখিছোঁ ইহঁতক, আৰু ইহঁতক এইফালে পেপাৰ পাৰি দিছোঁ। এইখিনি আজি মেলিছোঁ, আজি মেলাখিনিক পেপাৰ পাৰি দিছোঁ। পেপাৰৰ ওপৰতে এনেকৈ দানা ছটিয়াই দিছোঁ।